তেখেতক শৈক্ষিক পঞ্জীয়ক বুলি কোৱা হৈছে। মই নিজে বিদ্যায়তনিক পঞ্জীয়ক বুলি অভিহিত কৰিলেহে সুখী হ'বলৈ দিছে। শৈক্ষিক এডুকেশ্যনেল আৰু বিদ্যায়তনিক একাডেমিক। বৰপেটা সাহিত্য সভাৰ সভাপতি শ্ৰীযুত দীনেশ দাস ডাঙৰীয়া, আহ্বায়ক ডক্টৰ এন কামালুদ্দিন আহমেদ, অধ্যাপক ৰঞ্জিত কুমাৰ দেৱগোস্বামীকে মুখ্য কৰি বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, অধ্যাগত অতিথিসকল, প্ৰেক্ষাগৃহত উপস্থিত সুধীসকল, গৱেষক আৰু ছাত্ৰ ছাত্ৰীসকল, মই প্ৰথমতে কৈ ল'ব খুজিছোঁ যে মোৰ বিষয়ে ইমান বেছিকৈ কোৱা হৈছে যে মই বৰ বিব্ৰত অনুভৱ কৰিছোঁ, আৰু তাৰ ভিতৰত নিশ্চয় প্ৰত্যাশা বৰ বেছি বাঢ়ি গৈছে, আৰু সেইটো মোৰ কাৰণে বিপদৰ কথা হৈছে। আৰু মই এতিয়া আহিব খুজিছোঁ বক্তৃতাটিলৈ, যিহেতু সেই দায়িত্ব মোৰ ওপৰত ন্যস্ত কৰা হৈছে। আধুনিক অসমৰ শিক্ষা সংস্কৃতি আৰু বিদ্যায়তনিক জগতৰ এক প্ৰবাদ পুৰুষ ডক্টৰ বাণীকান্ত কাকতিৰ নামেৰে নামাঙ্কিত এই বক্তৃতা দিবৰ কাৰণে নিমন্ত্ৰণ কৰি উদ্যোক্তাসকলে মোক বিৰল সন্মান আৰু গৌৰৱৰ অধিকাৰ কৰিছে। এই সন্মানজনক বক্তৃতা প্ৰদানৰ কাৰণে মোৰ যোগ্যতা সম্পৰ্কে মোৰ নিজৰে যথেষ্ট সন্দেহ আছে। তৎসত্বেও তেখেতসকলৰ এই নিমন্ত্ৰণ মই বিনম্ৰতাৰে কৃতজ্ঞ চিত্তে গ্ৰহণ কৰিছোঁ। এই ক্ষেত্ৰত অধ্যাপক ৰঞ্জিত কুমাৰ দেৱগোস্বামীৰ সক্ৰিয় মধ্যস্থতাই বহুখিনি সহায় কৰিছে। অসম অঞ্চলৰ সমাজ সংস্কৃতিৰ বিদ্যায়তনিক চৰ্চা আৰু গৱেষণাৰ লগত সেই ক্ষেত্ৰখনত প্ৰৱেশ কৰাৰ দিনৰে পৰা মই নিজকে বাণীকান্ত কাকতিৰ ভক্তৰ শাৰীত থিয় কৰাই আহিছোঁ। বিদ্যায়তনিক ক্ষেত্ৰত মোৰ আৰাধ্য আইকন কাকতিদেৱৰ প্ৰতি মোৰ শ্ৰদ্ধা নিবেদনৰ এই সুযোগ পাই মই সঁচাকৈয়ে ধন্য হৈছোঁ। এইখিনিতে মই আঁচনি কেনেদৰে বক্তৃতাটো দিয়া হ'ব সেই বিষয়ে এইখিনি মোৰ খচৰাহে মই কথা কওঁ যে মই ভাবিছোঁ দুটা পৰ্বত মোৰ বক্তৃতা সামৰিম। প্ৰথম পৰ্বত কাকতিদেৱৰ ভাৱমূৰ্তি আৰু কিছুমানে ভাৱমূৰ্তি বুলিও উচ্চাৰণ কৰে, আৰু তেখেতৰ বিদ্যায়তনিক অৱদানে ঘাইকৈ স্থান পাব। প্ৰথম পৰ্ব। আৰু দ্বিতীয় পৰ্বত থাকিব কাকতিদেৱ কিদৰে নিজেই কিংবদন্তীৰ আৱৰ্ত সৃষ্টি হৈছিল তেখেতৰ কাকতিদেৱ। সেইটো দ্বিতীয় পৰ্বত থাকিব। মই সমবেত সুধীসকলৰ ওচৰত আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। তাৰ প্ৰথম আৰু প্ৰধান কাৰণেই যে মোৰ নিজৰ জ্ঞান আৰু অভিজ্ঞতাৰ সীমাবদ্ধতাৰ বিষয়ে মই সচেতন, আৰু সেয়েহে বক্তৃতাত বৰ উচ্চমান প্ৰাপ্তিৰ আশা ক্ষীণ। আৰু দ্বিতীয় এটা কাৰণ হ'লে যে এই ধৰণৰ বক্তৃতাৰ প্ৰস্তুতিৰ কাৰণে যি দীঘলীয়া সময়ৰ প্ৰয়োজন হয় তাৰ তুলনাত মই অতি তাকৰীয়া সময় পাইছোঁ। সেই কথাটো তেখেতসকলে স্বীকাৰ কৰিছে আৰু মোক জনাইছে। মই নিজে সন্তোষ পালোহেঁতেন যদি মই লিখিত বক্তৃতা ইয়াত পাঠ কৰি দিব পাৰিলোহেঁতেন, কাৰণ এনেধৰণৰ বক্তৃতাৰ ক্ষেত্ৰত তেনে হোৱাটোৱেই বাঞ্ছনীয়। সেয়ে মই বক্তৃতা প্ৰদানৰ প্ৰস্তাৱটো গ্ৰহণ কৰিবলৈ আৰম্ভণিতে সংকোচ বোধ কৰিছিলোঁ। অৱশ্যে উদ্যোক্তাসকলৰ ফালৰ পৰা যেতিয়া মোক আশ্বাস দিয়া হ'ল যে মোৰ বক্তব্যখিনি মৌখিকভাৱে আগবঢ়ালেও হ'ব, তেতিয়াহে মই সকাহ পালোঁ আৰু ভয়ে ভয়ে এই অতি দায়িত্বপূৰ্ণ বিদ্যায়তনিক কৰ্মটি মোৰ সাধ্য অনুসাৰে সমাপন কৰিবলৈ মান্তি হ'লোঁ।
মই আকৌ ক'ব খুজিছোঁ, মোৰ বক্তৃতাত শ্ৰোতাসকলে এটা সুশৃংখল আৰু সুসংগত ৰূপ পাব বুলি মই নিজে বিশ্বাস নকৰোঁ। মই লৰালৰিকৈ কিছুমান প্ৰাথমিক ধৰণৰ খচৰা লিখি লৈ আহিছোঁ আৰু তাৰে সহায়তে মোৰ বক্তব্যখিনি আগবঢ়াই যাব খুজিছোঁ। অৱশ্যে উদ্যোক্তাসকলৰ ফালৰ পৰা মোক এই আশ্বাসটো দি থোৱা হৈছে যে তেখেতসকলে ইয়াৰ উন্নতি সাধনৰ কাৰণে ভৱিষ্যতে মোক সুযোগ দিব। সেই চেষ্টা মই পিছত কৰিম। প্ৰাথমিক স্বৰূপে এইখিনি কথা নিবেদন কৰাৰ পিছত মই এতিয়া মূল বক্তৃতাৰ ক্ষেত্ৰখনলৈ আগবাঢ়িব খুজিছোঁ। প্ৰথমতে আজিৰ বক্তৃতাৰ অলপ আচু হোৱা ধৰণৰ শিৰোনামটোৰ বিষয়ে কিছু কথা কৈ লোৱা উচিত হ'ব বুলি ভাবিছোঁ। 2 অংশত বিভক্ত শিৰোনামটো এনে কেইবাটাও অভিধান যুক্ত হৈ আছে, যিকেইটা বিশেষ ধৰণৰ অৰ্থ আৰু তাৎপৰ্য আছে। সেই অভিধা কেইটা হ'ল প্ৰথম অংশত থকা ভাৱমূৰ্তি আৰু দ্বিতীয় অংশত থকা পুৰা কাহিনী, কিংবদন্তি আৰু কটিকথা। যিসকল লোক সংস্কৃতি ছাত্ৰ তেখেতসকলৰ কাৰণে নতুন কথা নহয়, কিন্তু আনসকলৰ কাৰণে এইখিনি পৰিচয় নাথাকিব পাৰে কাৰণে এইখিনি মই এটা সময়ত ব্যাখ্যা কৰি দিব খুজিছোঁ। ভাৱমূৰ্তিক এটা পাৰিভাষিক অভিধা বুলিব নোৱাৰি। ই হৈছে ইংৰাজী ইমেজ শব্দৰ অসমীয়া প্ৰতিৰূপ। ইয়াৰ প্ৰত্যক্ষ অৰ্থ হ'ল মূৰ্তি বা প্ৰতিমা বা চিত্ৰ, কিন্তু আমাৰ আলোচনাৰ সন্দৰ্ভত ইয়াৰ অৰ্থ হৈছে কোনো ব্যক্তি বা প্ৰপঞ্চৰ বিষয়ে মানুহৰ মনত গঢ় লোৱা এক বিশেষ ৰূপ বা চিত্ৰ। আমি বাণীকান্ত কাকতিৰ ভাৱমূৰ্তি প্ৰসংগটো ঘাইকৈ অসমীয়া সৰ্বসাধাৰণৰ মাজত থকা তেখেতৰ বিষয়ে থকা ধাৰণাৰ ওপৰতে তাৰ ওপৰতে আমি অধিক গুৰুত্ব দিওঁ। সাধাৰণ অসমীয়া মানুহে বাণীকান্ত কাকতি কেনেকুৱা ভাৱমূৰ্তি তেখেতসকল। অসমীয়া জনমানসত বাণীকান্ত কাকতিৰ ভাৱমূৰ্তি হ'ল বিদ্যাৰ অক্লান্ত সাধক, এক জ্ঞান তপস্বী, সৌম্য ব্যক্তিত্বৰে সমুদ্ৰৰ এক অসাধাৰণ পণ্ডিত। এইখিনিতে প্ৰসংগক্ৰমে আমি উদ্ধৃত কৰিব খুজিছোঁ 3গৰাকী দিগ্গজ বিজ্ঞানে বাণীকান্ত কাকতিৰ বিষয়ে কৰা অসংখ্য মন্তব্য। প্ৰথম আচাৰ্য সুনীল কুমাৰ চট্টোপাধ্যায়, যি আছিল তেখেতৰ PhD গৱেষণা কৰ্মৰ লিখক। কি কৈছে সুনীল কুমাৰ চট্টোপাধ্যায়ে? উদ্ধৃতি: যিকোনো দেশ আৰু সম্প্ৰদায়ৰ মাজত এনেধৰণৰ পুৰুষ বিৰল। অসম আৰু ভাৰতবৰ্ষই বাণীকান্ত কাকতিৰ দৰে এগৰাকী তীক্ষ্ণ মেধাৱী আৰু উচ্চ আদৰ্শবাদী পুৰুষ লাভ কৰি ভাগ্যৱান হৈছিল। তেওঁৰ ঠাই পূৰাব পৰা যোগ্য লোক এজনো হোৱা কঠিন হ'ব। কিন্তু তেওঁ বিশেষকৈ অসমৰ ডেকা পণ্ডিতসকলৰ কাৰণে নিজৰ কৰ্মৰাজিৰে যি দৃষ্টান্ত এৰি থৈ গ'ল, সি কেতিয়াও মোলান কৰি নাযায়। যেতিয়ালৈ অসমীয়া ভাষা জীয়াই থাকিব আৰু অধীত হৈ থাকিব, বিজ্ঞানসন্মত ভাষাতত্বৰ ভেটি প্ৰতিষ্ঠা কৰি যোৱা অসমৰ এই প্ৰথম মহান ভাষাতাত্ত্বিক পণ্ডিতগৰাকীৰ স্মৃতিত ভৱিষ্যত বংশধৰসকলে শ্ৰদ্ধা মূৰ দোৱাই থাকিব। আকৌ তেওঁ আছিল মূলতঃ মাধুৰ্য আৰু জ্যোতিৰ সন্তান, এজন পণ্ডিত, সৰ্বোপৰি যিজন আছিল ইতিহাস আৰু সংস্কৃতিৰ সমস্যা বিশ্লেষণত নৈষ্ঠিকভাৱে বৌদ্ধিক আৰু একে সময়তে যি বহন কৰিছিল সুগভীৰ চেতনা প্ৰবাহ। উদ্ধৃতি শেষ হৈছে। দ্বিতীয়গৰাকী সূৰ্য কুমাৰ ভূঞা। ডক্টৰ সূৰ্য কুমাৰ ভূঞা বাণীকান্ত কাকতিৰ সহকৰ্মী আছিল এসময়ত কটন কলেজত, বা ওচৰৰ পৰা পাইছিল। সৰু কিন্তু অতি গুৰুত্বপূৰ্ণ বক্তব্য এইখিনি। অগাধ পাণ্ডিত্য আৰু অমায়িক আচৰণৰ বাবে ডক্টৰ কাকতি শ্ৰদ্ধাৰ পাত্ৰ আছিল। সহকৰ্মী আৰু ছাত্ৰসকলৰ মাজত
তেওঁ ধেমেলীয়া মন্তব্যৰ বাবে জনাজাত আছে। আমি পিছত এই প্ৰসংগলৈ আহিম। তেওঁ গভীৰ পৰ্যবেক্ষক আছিল আৰু ফুংফাং কথা বা পাণ্ডিত্যসুলভ মূৰ্খতা হজম কৰিবলৈ অস্বীকাৰ কৰিছিল। আৰু তৃতীয়টো, অধ্যাপক পি চিলাৰ, এসময়ত সুবিখ্যাত কটন কলেজৰ ইংৰাজীৰ অধ্যাপক। তেখেত প্ৰথমতে বাণীকান্ত কাকতিক পাইছিল ছাত্ৰ হিচাপে আৰু পিছত সহকৰ্মী সহযোগী হিচাপে পাইছিল। তেখেতে যিটো ইংৰাজীত লিখা আৰু এইবিলাক মই অসমীয়া গ্ৰন্থবিলাকত গ্ৰহণ কৰিছোঁ, এই ভাষা মোৰ নহয়, হয়তো মই অলপ বেলেগ ধৰণে অনুবাদ কৰিবলগীয়া, এইটো মই গ্ৰন্থৰ পৰা যিহেতু লৈছোঁ কেনেকৈ ৰাখিছোঁ। মোৰ বিৰল বাণীকান্ত কেনেকৈ পাইছিল মনত ৰাখিব। তেওঁ আছিল বাণীকান্ত আৰু এতিয়াও বাণীকান্ত। বাণীকান্ত নহয়, এটা হয়তো আন্তৰত নহয়, বাণীকান্ত এটা শব্দ। বাণীকান্ত নহয়, বাণী কণ্ঠও নহয়। মোৰ জীৱনত তেওঁ যেতিয়া প্ৰথম প্ৰৱেশ, মই তেওঁ ভুলতে বাণীকণ্ঠ বুলি মাতিছিলোঁ। তেতিয়া মই 25 বছৰীয়া আৰু সেই চহৰতে আছিল অলপ মনমতীয়া। সেয়ে মই তেওঁৰ নামটো ভুলকৈ মতা বুলি তেওঁ কোৱাৰ বাবে বিৰক্ত হৈ সুধিছিলোঁ, কিনো ভুল হ'ল? তেওঁ অতি বিনয় মিশ্ৰিত দৃঢ়তাৰে শুধৰাই দিছিল, ছাৰ আপুনি ভবাৰ দৰে মোৰ নামটো বাণীকণ্ঠ হ'বলৈ হ'লে বাগ্মিতাই মোৰ একমাত্ৰ গুণ হ'ব, কিন্তু বাণীকান্ত অৰ্থাৎ বাগদেৱীৰ প্ৰিয় পাত্ৰ হিচাপে আটাইকেইটা সুকুমাৰ কলাতে মোৰ দখল থাকিব লাগে। বৰপেটাৰ পৰা অহা তেনেই চকুত নলগা বৰং একেবাৰে অনাকৰ্ষণীয় কোমলমতীয়া এই ডেকাজনৰ তেওঁৰ নামটো মোক চিৰকাললৈ শুধৰাই দিয়াৰ সাহসিকতাত বিস্মিত হৈ মোৰ চকীখনত বহিল। এইটো কিমান ডাঙৰ হ'ব পাৰে। এইখিনিৰ পিছত আমি আকৌ অসমীয়া সমাজে অসমীয়া সৰ্বসাধাৰণ মানুহৰ মাজত কি ভাবোঁ। অসমীয়া সমাজে পণ্ডিতক আৰু পাণ্ডিত্যক সদায় সন্মান আৰু মৰ্যাদা দি আহিছে। খেৰখুতীয়াই শংকৰদেৱক বিদ্যা শিক্ষা কৰিবলৈ, পণ্ডিত হ'বলৈ দিয়া সকিয়নিখিনিৰ কথালৈ মনত পেলাওকচোন। কথাটো ওচৰত আছে, বোলে কামন তোৰ আৰু পঢ়িব মন নাই, 12 বছৰীয়া হলিকে আমাৰ বংশত অপণ্ডিত নাই এটা, তই মূৰ্খ হ'ব খুজিছনে? দৈৱকে চাই পণ্ডিত হ'ব বুলি ক'লে কিন্তু দেখোন মিছা হ'ল। ৰাজাক স্বদেশেহে পূজে, বিদ্যাৱন্ত সৰ্বদেশে পূজ্য। অৰ্থাৎ পাণ্ডিত্য আছিল কিছুমানৰ পৰিয়ালৰ বাবে বংশ পৰম্পৰা। সেই সময়ত শাস্ত্ৰ জ্ঞান আহৰণ কৰি পণ্ডিত হোৱাৰ সম্ভাৱনা আছিল ঘাইকৈ ব্ৰাহ্মণ আৰু কায়স্থ এই দুই উচ্চ বৰ্ণৰ কাৰণে। আকৌ উচ্চ বৰ্ণৰ নোহোৱা স্বত্বেও ৰজা বা আধ্যবন্ত পৰিয়ালৰ সন্তানৰ বাবে শিক্ষা লাভ কৰি পাণ্ডিত্য লাভ কৰা অসম্ভৱ নাছিল। তাৰ প্ৰকৃষ্ট উদাহৰণ কোচ ৰাজবংশৰ নৰনাৰায়ণ আৰু চিলা। কিন্তু এই দুয়ো দিশৰ পৰা বাণীকান্ত কাকতিৰ পাণ্ডিত্য অৰ্জন ব্যতিক্ৰমী বুলি চিহ্নিত হোৱা উচিত। কি কাৰণ? বাণীকান্ত আছিল অব্ৰাহ্মণ, অনাকায়স্থ, কলিতাপুৰৰ। কাকতিৰ পৰিয়াল কোনো অৰ্থত আধ্যবন্তও নাছিল। তেখেতৰ পিতৃ আছিল এজন সাধাৰণ কৃষক। এই দুয়ো সীমাবদ্ধতাক অতিক্ৰম কৰি বাণীকান্তই নিজৰ জ্ঞানদীক্ষাৰ তাৰণাৰ দ্বাৰা প্ৰেৰিত হৈ এক ধৰণৰ অসাধ্য সাধন কৰিছিল। অৱশ্যে এই ক্ষেত্ৰত বাণীকান্তৰ অগ্ৰজ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ৰাধা পণ্ডিতৰ প্ৰেৰণা আৰু অগ্ৰণী ভূমিকা আৰু তেখেতৰ মাতৃৰ সস্নেহ উৎসাহৰ কথা শ্ৰদ্ধাৰে সোঁৱৰিব লাগিছে।
প্ৰসংগক্ৰমে এইখিনিতে আমি উল্লেখ কৰিব খুজিছোঁ যে অসমীয়া সমাজত যিদৰে শংকৰদেৱৰ গুৰু মহেন্দ্ৰ কন্দলীৰ দৰে প্ৰকৃত পণ্ডিত আৰু জ্ঞানী শিক্ষক আছিল, জ্ঞানী গুৰু আছিল, সেইদৰে পাণ্ডিত্যাভিমানী স্বঘোষিত ভুৱা পণ্ডিতো আছিল, যিসকলে বাদ কৰিবলৈ প্ৰতিদ্বন্দ্বী বিচাৰি ফুৰিছিল। তেনেধৰণৰ ভণ্ড পণ্ডিতৰ দুৰ্দশাৰ বৰ্ণনাও কথা পৰিচয়িত পোৱা যায়। মন কৰিবলগীয়া কথা এই যে অসমৰ গাঁৱলীয়া সমাজতো অল্পবিদ্যা ভয়ন কৰি কথাষাৰৰ প্ৰচলন আছে। আকৌ অবৈধক বিদ্যা প্ৰদৰ্শনৰ প্ৰৱণতা নিন্দা আৰু তাচ্ছিল্যৰ যোগ্য বুলি ভবা হয় আমাৰ গাঁৱতো। এটা গোৱালপৰীয়া ফকৰাই ইয়াৰ নিদৰ্শন দাঙি ধৰে। ফকৰাটো হ'ল ইয়াতে গোৱালপাৰা নিশ্চয় কোনোবা আছে গোৱালপাৰা অঞ্চলত বেছি ভাষা যিসকলে জানে। তেৰক কৈ তই মোক এটা পণ্ডিত হৈ নিৰক্ষৰ খেতিয়ক পিতাকে পুতেকক বিদ্যা শিক্ষা কৰিবলৈ পঠালে। সামান্য সংস্কৃত জ্ঞান লাভ কৰাৰ পিছত ঘৰলৈ আহি ল'ৰাই নিজৰ পৰিয়ালৰ আগতে বিদ্যা জাহিৰ কৰিবলৈ গ'ল। তেৰ বুলি তৈ ল'ৰা আৰু তেতিয়া পিতাকে এইখিনি কথা পিতকৰ মুখেদি কোৱা হৈছে, তেৰক কয় তই মোৰ এটা পণ্ডিত হৈ। কিন্তু কেতিয়া আহিছে তাতে পণ্ডিত জাহিৰ কৰিছে। এই ক্ষেত্ৰত আমাৰ গাঁৱলীয়া সমাজতো এই ধৰণৰ দেখা যায়। ইয়াৰ পিছত আমি আহিব খুজিছোঁ পুৰা কাহিনী, কিংবদন্তি আৰু অতীততা এই কবিতা কেইটাৰ সেইকেইটাৰ লগত মানিকান্ত কাকতিৰ সম্পৰ্কৰ। ইয়াৰে বিদ্যাৰ্থীৰ সম্পৰ্কৰ দিশটো আমি বক্তৃতাৰ এই প্ৰথম লহৰতে প্ৰথম পৰ্বতে আৰু আনটো দিশ অৰ্থাৎ মানিকান্ত কাকতি কিদৰে নিজেই কিংবদন্তি আৰু অতীততাৰ আৱৰ্তত সোমাই পৰিছিল তাৰ উদাহৰণ দ্বিতীয় পৰ্ব। মানিকান্ত কাকতিৰ সৰ্বাধিক খ্যাতি ভাষাতত্ত্ববিদ আৰু সাহিত্য সমালোচক। পিছত অসমৰ সামাজিক সাংস্কৃতিক বৈশিষ্ট্য বিজ্ঞানসন্মত অধ্যয়নৰ ভিত্তি প্ৰস্তুত কৰাৰ কৃতিত্ব মানিকান্ত কাকতিৰে বুলি ক'লেও সম্ভৱতঃ অত্যুক্তি কৰা নহয়। গভীৰ অধ্যয়ন আৰু প্ৰখৰ অন্তৰ্দৃষ্টিৰে তেখেতৰ এছমিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টত তেখেতে স্পষ্ট কৰি দিছিল যে অসমীয়া ভাষা আৰু সামগ্ৰিকভাৱে অসমীয়া সমাজ সংস্কৃতিৰ বৈশিষ্ট্য অকল খ্ৰীষ্ট আৰ্যমূলীয় উপাদানতে নিহিত থকা নাই, মংগোলীয়, অষ্ট্ৰিক আৰু আন আন বিবিধ উপাদান ইয়াৰ লগত যুক্ত হৈ আছে সংগ্ৰামীভাৱে। লগতে লোকায়ত পৰ্যায়ৰ আৰ্য আৰু আৰ্যেতৰ সৰ্বভাৰতীয় আৰু আঞ্চলিক খ্ৰীষ্ট আৰু লোকায়ত এইবোৰৰ ভিতৰত পাৰস্পৰিক স্বতন্ত্ৰতা বা বিৰোধৰ দৃষ্টিৰে নহয়। মানিকাকতিয়ে কৈছিল যে এইবিলাক সকলোবিলাক আছে, ইটোৰ লগত সিটো বিৰোধ নহয়, স্বতন্ত্ৰ হিচাপে নহয়, কিন্তু বৰং সংযোগ আৰু সমন্বয়ৰ দৃষ্টিৰেহে ভাৰতীয় সংস্কৃতি আৰু তাৰ অংগ হিচাপে অসমীয়া সংস্কৃতিৰ পূৰ্ণ আৰু প্ৰকৃত মূল্যায়ন কৰাটো সম্ভৱ আৰু সেয়া বাঞ্ছনীয়। পুৰাণ কাহিনী তত্ত্ব, মিথলজি, নৃতত্ত্ব আৰু সমাজতত্ত্বৰ শেহতীয়া মান্য গ্ৰন্থৰ আধাৰত মানিকান্ত কাকতিয়ে এই অঞ্চলত প্ৰচলিত পুৰা কাহিনী, কিংবদন্তি আৰু আচাৰ অনুষ্ঠান আদিৰ দৰে লোক সংস্কৃতিৰ স্থানীয় উপাদান আৰু লগতে সৰ্বভাৰতীয় উপাদানৰ অধ্যয়নৰ পথ মুকলি কৰিছিল। এইখিনিতে পুৰা কাহিনী, কিংবদন্তি, অতীকথা এই তিনিটা অধ্যায়ৰ লগত পৰিচয় কৰাই দিব খুজিছোঁ। বিশেষসকলক যিসকলক এইকেইটাৰ লগত সংজ্ঞা আৰু অৰ্থৰ লগত ইতিমধ্যে পৰিচয় নাই। ফোকলৰিষ্টিক্স অৰ্থাৎ লোক সংস্কৃতিৰ বিজ্ঞানত এই কবিতা কেইটাৰ বিশেষীকৃত অৰ্থ আছে।
যদিও আমি ইয়াত ঘাইকৈ আভিধানিক অৰ্থৰ ওপৰতহে জোৰ দিম। প্ৰকৃততে এইকেইটা ইংৰাজী শব্দৰ অসমীয়া গৃহীত ৰূপ। মূল ইংৰাজী শব্দ মিথ, তাৰে প্ৰতিশব্দ পুৰা কাহিনী। কিছুমানে পুৰাণ কথা, পুৰাণ ইত্যাদিও ব্যৱহাৰ কৰে। মূল ইংৰাজী শব্দ হ'ল লেজেণ্ড, তাৰ সমাৰ্থ কবিতা কিংবদন্তি। ইয়াৰ বিকল্প হিচাপে জনশ্ৰুতি, জনপ্ৰবাদ আদি আখ্যাৰো প্ৰচলন আছে। মিথ বা পুৰা কাহিনী হ'ল কোনো এখন সমাজত ধৰ্মীয় আৰু আধ্যাত্মিক বিশ্বাসৰ লগত গভীৰভাৱে জড়িত এনে এক শ্ৰেণীৰ কাহিনী, য'ত বিশ্ব চৰাচৰৰ দেৱী দেৱী আৰু পূজা পাতল আদি আচাৰ অনুষ্ঠানৰ উৎপত্তি আৰু প্ৰচলনৰ বিৱৰণ পোৱা যায়। মিথ ধৰ্মীয় আচাৰ, ধৰ্মীয় বিশ্বাসৰ লগত জড়িত সাধাৰণতে, আৰু সেইবিলাক পৃথিৱী কেনেকৈ জন্ম হ'ল, দেৱ দেৱতাৰ কেনেকৈ জন্ম হ'ল, আচাৰ অনুষ্ঠানৰ কেনেকৈ উৎপত্তি হ'ল, এইবিলাকৰ বিষয়ে একৰকম ব্যাখ্যামূলক বৰ্ণনা থাকে আৰু সেইবিলাক একেবাৰে সত্য বুলি মানি লোৱা হয়। আনহাতে মিথ শব্দটোৰ আৰু এটা প্ৰচলিত ধৰণৰ অৰ্থ আছে, যিটো আমাৰ বক্তৃতাৰ সন্দৰ্ভত প্ৰাসংগিক আজি। সেয়া হ'ল মিথ, যাৰ আমি অতি কথা নাম। এটা সেইটো অৰ্থ আৰু দ্বিতীয় অৰ্থ অতি কথা দিছো। সেয়া হ'ল ইংৰাজী অভিধান মতে a false idea। সেয়া হ'ল বহুল প্ৰচলিত মিথ্যা ধাৰণা বা বিশ্বাস, যাৰ বাস্তৱ ভিত্তি নাই। আচল কথা নহয়, এই কথা ধৰণৰ যিটো অসত্য ধৰণৰ false idea ধাৰণা, সেইটোকে মিথ বুলি কোৱা হয়। সেই অৰ্থত আমি দ্বিতীয় অৰ্থত অতি কথা ব্যৱহাৰ কৰিছো। ইংৰাজী অভিধানত সেই বিষয়ে এইদৰে পোৱা যায়, কেতিয়াবা কাল্পনিক ব্যক্তিও হ'ব পাৰে, কাল্পনিক প্ৰাণীও হ'ব পাৰে। ইংৰাজী অভিধানত আছে widespread but false ideas, fictitious person or creatures। আৰু অভিধানত আছে an ill-founded belief held uncritically by an interested group। মিথ শব্দৰ এই দ্বিতীয়টো অৰ্থ বুজাবলৈ আমি অতি কথা শব্দটো ব্যৱহাৰ কৰিছো। পুৰা কাহিনী আৰু কিংবদন্তিৰ আধাৰত বাণীকান্ত কাকতিয়ে কেইবাখনো অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰিছিল। তাৰে ভিতৰত কেইখনমান মৰণোত্তৰভাৱে প্ৰকাশিত হৈছিল। এই গ্ৰন্থসমূহৰ ভিতৰত আছে ইংৰাজীত The Mother Goddess Kamakya, প্ৰথম প্ৰকাশ 1948 চন, আৰু অসমীয়াত পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা, তাৰপিছত আহিব বিষ্ণুইক মিথছ এণ্ড লেজেণ্ডছ, প্ৰথম প্ৰকাশ 1952 চন। অসমীয়াত পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা, প্ৰথম প্ৰকাশ 1955 চন। কলিতা জাতিৰ ইতিবৃত্ত, প্ৰথম প্ৰকাশ 1942 চন। তাৰ উপৰি তেখেতৰ সাহিত্য আৰু প্ৰেম নামৰ 1948 চনত প্ৰকাশিত গ্ৰন্থখনতো ভাৰতীয় পুৰা কাহিনী আৰু কিংবদন্তিৰ উপৰিও অন্যান্য সমাজত প্ৰচলিত সমগোত্ৰীয় কাহিনীৰ সমাৱেশ ঘটিছে। কম্পাৰেটিভ মিথলজি বুলি ক'ব পাৰি। এইটো অকল আমাৰ এইখিনি লৈ থকা নাই, তাৎপৰ্যপূৰ্ণভাৱে এইখন কিতাপ অৰ্থাৎ বিষ্ণুইক মিথছ এণ্ড লেজেণ্ডছ, এই গ্ৰন্থখনৰ কৌৰপত্ৰ একেবাৰে ওপৰত নাই, এটি উপশিৰোনাম লিপিবদ্ধ কৰা হৈছে, ইন ফোকলোৰ ছেটিং। কি ধৰণে লোক সংস্কৃতিৰ অধ্যয়নৰ লগত বাণীকান্ত কাকতি জড়িত হৈ পৰিছে, এইটোৱে প্ৰমাণ কৰে
যে বাণীকান্ত কাকতি লোক সংস্কৃতি বিজ্ঞানৰ শেহতীয়া বিকাশৰ প্ৰতি আগ্ৰহী হয় নহয় তাৰ অধ্যয়নতো প্ৰতি হৈছিল। কলিতা জাতিৰ ইতিবৃত্তত তেখেতে কিংবদন্তি ইতিহাসৰ পুনৰ নিৰ্মাণৰ প্ৰযুক্তি কৰিব পাৰি তাকে দেখুৱাবৰ প্ৰয়াস কৰিছিল। অলপ আগতে মোক কৈছে যে এখন দৰ্শন নামতে কৰিছিলে এখন হিষ্টৰিগ্ৰাফি আৰু এইখনত মই এই চেষ্টা কৰিছোঁ কি ধৰণে কিংবদন্তি যিবিলাক তাৰতে একোটা ঐতিহাসিক ভিত্তি থাকিব পাৰে কেতিয়াবা আৰু নাথাকিলেও সেইবিলাকক কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি ইতিহাস গদ্য প্ৰহেলিকা বুলি কুইজ ধৰণৰ বস্তু থাকে। কাৰোবাৰ চকুত পৰিছেনে? সেইটো মই লৈ আহিছিলোঁ। সেয়া বাণীকান্ত কাকতিৰ বিষয়ে গোটেইখন। গতিকে বাণীকান্ত কাকতিৰ প্ৰতি মানুহে আগ্ৰহ হেৰুৱাই পেলাইছে। নতুন চামেও এই কথাটো বোধহয় মিছাটো নহয় এইবিলাকৰ পৰা। ধন্যবাদ। আমি দুটা পৰ্বত অতি ৰসাল কিন্তু তাত্বিক আৰু সামান্য সহকাৰে বাণীকান্ত কাকতিৰ ভাৱমূৰ্তি যোৱা কাহিনী কিংবদন্তি পুথিকথা আদিৰ মাজেৰে বিষয়বস্তুটো আচলতে অতি পৰিষ্কাৰভাৱে ছাৰে আমাক আগত দাঙি ধৰিলে। গতিকে ছাৰলৈ এই হিচাপতে পুনৰ আমাৰ অসমীয়া বিভাগ আৰু বৰপেটা সাহিত্যসভাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই এতিয়া আমি আহি এক পৰ্যায় আহি পাইছোঁ সভাপতিৰ মন্তব্য। তাৰ এই কিন্তু মই এটা কথাহে মোৰ কৰিছে নহ'বও পাৰে। এই পুথিকথা হেম বৰুৱাই গৱেষণা কৰিবলৈ বাণীকান্ত কাকতিৰ তাত যাওঁতে কিবা এটা তেনেধৰণৰ এটা খুব সম্ভৱ মোৰ যদি মই যদি কি কৰা নাই আজিৰ দৈনিক নিয়মীয়া বাৰ্তাৰ কোনোবা এটা দিনাখন তেওঁলোকে বিভিন্ন তেনেকুৱাকৈ নমস্য ব্যক্তিসকলৰ বিষয়ে লিখে। তেতিয়া হেম বৰুৱাৰ বিষয়ে লিখিছিলে তাত তেনেকুৱা ধৰণৰ কথা এটা আছে। সেইটো চাগে সেই কথাটো যদি সত্য আমাৰ আজিৰ গৱেষকসকলে অলপ জনা উচিত। বাণীকান্ত কাকতি চাই কৈছে বিড়ি খাইছিল বা তামোল খুব খাইছিল আৰু বিয়া চলে কাঠিৰে মানে দাঁত খুৰিকা নিচিনা ব্যৱহাৰ কৰিছিলে। গতিকে হেম বৰুৱাই প্ৰায় তেখেতৰ তালৈ আহে আৰু মোৰ উদ্দেশ্য আছিল তেখেতক গাইড বিচাৰি তাৰমানে তেখেতৰ ওচৰত গৱেষণা কৰিব আৰু তেখেতক গাইড বিচাৰি পাব লাগে। কেইবাদিনো আহিছে কিন্তু লিখা মতে যে মই অকণমান বাণীকান্ত কাকতিয়ে হ'ব লাগে, মই অকণমান কিয় তেতিয়া তেখেতে ঠিক আহিছে মানে তেওঁ গম পাইছে যে কোনো কৰা নাই। সেই সময়ত মানে দুনিয়ৰে নহয় জানো গুৰু আপোনাৰ উল্লেখ পাইছোঁ গুৰুটো গতিকে তুমি আহিছা বুলি কৈ মানে ইচ্ছাকৃতভাৱে তেওঁ অহাৰ লগে লগে দাঁত মানে কি কৰিছিল চাফা কৰি থকাটো অকণমান চোতালত বহি আছিল নেকি বা প্ৰতিগত কৰিবা ধুলাই দিলে। ধুলাই দি পেলাই তুমি আহিছা তুমি এইটো বিচাৰাচোন মই আনো। তেনেকুৱাকৈ ঘৰৰ ভিতৰত অলপ সোমাই পেলাই চাই আছে। তাৰপিছত তেওঁতো বহু পৰ বিচাৰি পেলাই পোৱা নাই। তাৰপিছত নিজৰ বিয়াচলেৰে কাঠিটো নতুনটো আনি পেলাই তেওঁ অহাৰ পিছত সাৰ দিলে। তাৰপিছত ক'লে তোমাৰ জেগাত তুমি যি কৰা নহ'বহে, তুমি তাৰমানে নতুন সংযোজন কৰিবা। মই ভাষাটো পাহৰিলোঁ। তাৰমানে তুমি মানে গৱেষণাৰ যিটো মূল উদ্দেশ্য তাৰ পৰা ভালকৈ নিজে সংযোজন এই বস্তুটো মই এতিয়া ধৰি পেলাই পেপাৰ কাটটো চাওঁ। মই হেম বৰুৱাৰ ক্ষেত্ৰত এনেধৰণৰ হেম বৰুৱাই কিয় গৱেষণা কৰা নহ'ব তেনেকুৱাকৈ বহুত কথাৰ মাজত এইটো আছে। সেইটো চাগে অকণমান উচিত থাকিব পাৰে। গতিকে যিয়ে নহওক আজি ছাৰে ইমান এজন মানে হিষ্ট্ৰিকেল এই কথাটো তাতে তেখেতে ধৰণে উল্লেখ কৰি থৈ দিছিল। আৰু তেখেতৰ সাহিত্য আৰু প্ৰেম নামত 1948 চনত প্ৰকাশিত গ্ৰন্থখনত ভাৰতীয় পুৰা কাহিনী আৰু কিংবদন্তিৰ উপৰিও অন্যান্য সমাজত প্ৰচলিত সমগোত্ৰৰ কাহিনীৰ সমাবেশ ঘটিছে।
এইদৰে এইগৰাকী সত্যসাচী শাশ্বত সাধকে অবিৰত বিদ্যাৰ্থিনীক পৰিক্ৰমাৰে বিভিন্ন আৰু বিচিত্ৰ ক্ষেত্ৰৰ ভূমি ভৱিষ্যত দৰ্শনৰ বাবে প্ৰস্তুত কৰি থৈ গৈছে। তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আৰু পাৰগত কৰি ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা, ডক্টৰ মৎস্য নেওগ, ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী আৰু ডক্টৰ সত্যনাৰায়ণ শৰ্মা প্ৰমুখ্যে বিদ্বানসকলে সেই ভূমিতে নতুন নতুন শস্য উৎপন্ন কৰি আমাৰ শিক্ষা সংস্কৃতিৰ ভঁৰাল চহকী কৰিছে। সেইদৰে পূৰ্বসূৰীসকলে গঢ় দি যোৱা পৰম্পৰা বহন কৰি নিয়াৰ কৰ্তব্য আৰু দায়িত্ব উত্তৰসূৰীসকলৰ ওপৰত ন্যস্ত হৈছে। এতিয়া প্ৰশ্ন উঠিছে, উত্তৰসূৰীসকলে সেই কৰ্তব্য আৰু দায়িত্বৰ বিষয়ে সচেতন হয়নে, আৰু যদি হয় এই দায়িত্ব কিমান সফলতাৰে পালন কৰা হৈছে? এই প্ৰশ্ন আমি নিজক কৰিব লাগিব। ইয়াৰ পিছত সভাপতিসকলে কৰিব লাগিব। মই কৈছোঁ যে মই দুটা পৰ্বত হ'ব। মই ভাবিছোঁ মাজত এতিয়া বিৰতিৰ কিবা এটা আছে নেকি? বিৰতি আছে, তেনেহ'লে তাৰপিছত তৃতীয় পৰ্ব এজন বিৰতি কৰি লওক, তাৰপিছত দ্বিতীয় পৰ্বত যাম। জনাই দিব খুজিছোঁ যে এই সময়বিলাকৰ লগত সংগতি ৰাখি তাৰ উপস্থাপনৰ ভাষাও কিছু লঘু আৰু ধেমেলীয়া ধৰণৰ। লোক সংস্কৃতি বিজ্ঞানত কিংবদন্তি, অতিকথা আদি মৌখিক পৰম্পৰা সবল বুলি ধৰা হয়। সেইবোৰ মুখে মুখে প্ৰচলিত থাকিলেও সেইবোৰ সংগ্ৰহ কৰি লিপিবদ্ধ কৰাও হয়। বহু সময়ত বিভিন্ন সমাজৰ সমলৰ তুলনামূলক অধ্যয়ন কৰা হয় এই লিপিবদ্ধ ৰূপবিলাকৰ হয়। দ্বিতীয় কথা, এই ধৰণৰ মৌখিক সমল সদায় একেটা ৰূপত পোৱা নাযায়। অঞ্চলভেদে সময় সাপেক্ষে সেইবোৰৰ ৰূপভেদ হৈ থাকে। আৰু লোক সংস্কৃতিৰ ক্ষেত্ৰত সেইটো আদৰণীয় নহয়। অৰ্থাৎ ৰূপৰ বিভিন্নতা মৌখিক সমলত এটা ধৰ্ম বুলিও গণ্য কৰা হয়। একেবাৰে ফিক্স নহয়, যেনেকৈ ৰিটেন লিটাৰেচাৰ ফিক্স, কিন্তু এইবিলাক মৌখিক সময়বিলাক ফিক্স নহয়। কেতিয়াবা অঞ্চলভেদে অলপ ফ্লেক্সিবল হয়, কেতিয়াবা এটা সময়ত এটা আছিলে, তাৰপিছত কিছু পিছত অলপমান প্ৰব্লেম জড়িত, এইবিলাক ঘটি থাকে। বাণীকান্ত কাকতিক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা প্ৰচলিত থকা কিংবদন্তি, অতিকথা আদিৰ ক্ষেত্ৰতো এইখিনি কথা প্ৰযোজ্য। এইবোৰৰ উৎপত্তি নিশ্চয় মৌখিকভাৱেই হৈছিল আৰু মানুহৰ মুখ বাগৰি সেইবোৰৰ ৰূপ নিশ্চয় ইফাল সিফাল হৈছিল আৰু এতিয়াও হৈ আছে। এটা সময়ত সেইবোৰ বিভিন্ন অনুৰাগী আৰু অনুসন্ধিৎসুজনে নিজ নিজ ৰচনাত লিপিবদ্ধ কৰিছিল। এতিয়া মই যিখিনি এই কিতাপতে আছে, নতুনকৈ সংগ্ৰহ কৰা নহয়, কিন্তু কিতাপত ইতিমধ্যে বিভিন্নজনে ইয়াৰ ভিতৰতে লিখিছে। সেই তাৰ পৰা মই পঢ়ি সেইকাৰণে কিতাপখিনি লৈ আহিছোঁ। মই এই পৰ্বত যিমানখিনি সমল উদাহৰণ হিচাপে দাঙি ধৰিম, তাৰ সৰহভাগকেই বিভিন্ন প্ৰকাশিত ৰচনা পোৱা গৈছে। তাৰে কেইবাটাও আকৌ একাধিক ৰূপভেদ বা পাঠভেদ পোৱা গৈছে। প্ৰথম আটাইতকৈ জনপ্ৰিয় বুলি ক'ব পাৰি আৰু সন্ধানলৈকে প্ৰচলিত কিংবদন্তি আপোনালোক সকলোৱে নিশ্চয় জানে। সেইটো হ'ল স্কুলীয়া অৱস্থাত বাণীকান্ত কাকতিক এটা সংস্কৃত পৰীক্ষাত শিক্ষকে 100ৰ ভিতৰত 105 নম্বৰ দিছিলে। আমি সৰুকালৰ পৰা শুনি আহিছোঁ, সেইটো বোধহয় এতিয়াও চলি আছে। শিক্ষকে 100ৰ ভিতৰত 105 দিছিলে। হয়তো তাৰ কিবা ভিত্তি আছিলে, সঁচাকৈ হয়তো দিছিলে, কিন্তু এইটো বেছিকৈ চলিছিলে এইকাৰণে বাণীকান্ত কাকতি অসাধাৰণ মেধাৱী আছিলে, সেইটো প্ৰমাণ কৰিবলৈ।
আৰু সেইটো এতিয়াও প্ৰচলিত হৈ আছে। সেইটোক আমি কিংবদন্তি বিশুদ্ধ কিংবদন্তি বুলি নিশ্চয় লওঁ। কিন্তু সম্প্ৰতি দেখা গৈছে যে কিছুমানে আৰু এটা কথা যোগ দিছে, সেইটো বোধে উৎসাহ কৰা ঠিক হয়। কোৱা হৈছে যে স্কুলীয়া ছাত্ৰ থাকোঁতেই পাণিনিৰ সূত্ৰবিলাক বাণীকান্ত কাকতিৰ কণ্ঠস্থ হৈ গৈছিল। এইটো মানি লোৱা টান, আৰু তাত নিশ্চয় কিছু কল্পনা প্ৰসূত সমল আছে, আৰু সেইটো আমি তেতিয়া অধিকতা, এইটো আৰু কি বলে অধিকতা, এইটো সম্ভৱ নহয় নাছিলে। সেইটো তেনেকুৱা ধৰণৰ কথা কিছুমান হৈ আছে। তেতিয়া কথা হৈছিল বোলে তেখেতক কিবা জানো এই কথাটো বেলেগলৈ ধৰণে গৈছে বোলে আপুনি কি কৰিলে, এইটো কোনোবাই কৈছে হেডমাষ্টৰে সুধিছে আপোনাৰ ল'ৰাটোক 100 ভিতৰত 100 পাছ কিয় দিলে? এই বাচ্ছা ইমান ভাল লাগিছে, মই 5 নম্বৰ বেছিকৈ নিদি থাকিব নোৱাৰিম। হয়তো খুবেই প্ৰশংসা কৰিছে, কিন্তু 100 ভিতৰত 105 দিছিলে। এইটো কিংবদন্তি হিচাপে আমি নিশ্চয় গ্ৰহণ কৰিব পাৰোঁ। এই প্ৰচুৰতা আমোদজনক কথা। উৎসাহৰ আদি ক্ষেত্ৰত এসময়ত কাকতিৰ সংস্কৃতৰ জ্ঞানৰ বিষয়ে আন এটা কাহিনী জন্ম হৈছিল। সেইটোৰ মতে সেইটো কাকতি পাণিনিৰ সকলোবিলাক সূত্ৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীক মুখস্থ হৈ গৈছে। তাৰপিছত কেইটামান লেজেণ্ডৰ কথা লৈ আহোঁ। অলপমান বিক্ষিপ্ত ধৰণৰ হ'ব, কাৰণ ক'ৰ পৰা বস্তুবিলাক আহিছে। আমি এতিয়া মোৰ দাদা কটন কলেজত পঢ়িছিল, হোষ্টেলত থাকি। মই তেতিয়া স্কুলীয়া ছাত্ৰ, মাজে মাজে আহি দাদা আছিল। আৰু সেই সময়ত বাণীকান্ত কাকতি পাৰ্থক্য আছে। আৰু তেতিয়া শুনিছিলোঁ, তাত কিছু পাৰ্থক্য আছে যে বাণীকান্ত কাকতিয়ে বিধি খাইছিল। অকল বিধি খাইছিল সেয়ে নহয়, এইখিনিও শুনিছিলোঁ যে বিধি লৈ আহে, গেছ লাইট লৈ আহে, বিধি খাই আধা নুমাই পেলাই সেইখিনি গেছ লাইট বাকচত ভৰাই থৈ দিয়ে, আকৌ মাজে মাজে সেইটো উলিয়াই পেলাই খাই ইত্যাদি কৰে। হয়তো তেখেতে বিধি খাইছিল, কিন্তু প্ৰিন্সিপাল হিচাপে তেখেতৰ ৰুমত বহি তেনেধৰণে বিধি খাইছিলে নাই, সেইটো এটা কিংবদন্তি। কিন্তু দেখা গ'ল এখন কিতাপত দেখা গ'ল যে এটা নতুন বস্তু যুক্ত হৈছে। সেইটো কি? এবাৰ হেনো কটন কলেজলৈ পঢ়িব অহা ছাত্ৰ এজনে গুৱাহাটী ষ্টেচনত সাধাৰণ ধুতি চোলা পিন্ধি মুখত বিড়ি টানি ঘূৰি ফুৰা মানুহ এজনৰ পৰা জুইশলাৰ বাঁহটো খুজি নি নিজৰ দামী চিগাৰেটটো জ্বলাই গুচি গ'ল। পিছদিনা কলেজত ক্লাছ কৰিবলৈ গৈ ইংৰাজী ক্লাছত সোমাই স্তম্ভিত হ'ল। আগদিনা ষ্টেচনত জুইশলাৰ বাঁহ খুজি চিগাৰেট জ্বলোৱা মানুহজনেই যে ক্লাছ কৰিবলৈ অহা অধ্যাপক কাকতি। এইটো মই সেইটো মিথ বুলি ভাবোঁ। বিদ্যাসাগৰৰ বিষয়ে তেনেকুৱা বহুত ধৰণৰ কাহিনী জড়িত আছে। আৰু হয়, বাণীকাকতি নিৰীক্ষণটো হয়, কিন্তু কোনোবা এজন ছাত্ৰ ছাত্ৰীয়ে প্ৰথমে দামী চিগাৰেট কৰি পেলাই বুঢ়া মানুহ এজনৰ ওচৰত কথাটো বৰ বিশ্বাসযোগ্য নহয়। গতিকে এই মিথটো, এই নিৰীক্ষণটো লৈ পেলাই আৰম্ভ হৈছে। আৰু সেই সময়ৰ কথা সৰু কথা সৰু গুৰুত্ব আছে। ভাত খাবলৈ কিতাপৰ সময়ত দাদা বন্ধু বান্ধৱ একেলগে খাই মই তাতে বহোঁ। কিছুমানে কয় এটা চলকীয়া আনা। চলকীয়াটো কি বস্তু? বাণীকাকতিৰ জব হ'ব নোৱাৰে, চব হয়। এই কথাটো বোলে সঁচা আছে। প্ৰকৃত বস্তু বিচাৰেও উল্লেখ কৰিছে। এবাৰ পৰীক্ষা কেনে হ'ল, প্ৰশ্ন কেনেকুৱা আছিল? মই ইচি মই ধৰিব পৰা নাই ইচি মানে তেখেত বোলে ইজি হ'ব খুজিছে।
এনেকুৱা ধৰণৰ কিছুমান সৰু সুৰা ধৰণৰ কিংবদন্তি প্ৰচলিত আছিল আৰু এতিয়াও আছে। আৰু এইখন গ্ৰন্থ এজনৰ দ্বাৰা লিখিতই হৈছে সেই ৰূপত আমি ইয়াতে পাইছোঁ। আৰু এটা বিশেষৰ কথাটোলৈ আমি আহিলোঁ। বাণীকান্ত কাকতি ভিতৰত ৰস এখন আছে। কঠোৰ মানুহক ওচৰ চাপিবই নিদিয়ে, তেনেকুৱা এটা ধৰণৰ প্ৰচলন আছে। আপুনি গোস্বামী চাহাবে লিখিছে যে যেতিয়া মই ইংৰাজী অনাৰ্ছ ঠিক কৰিলোঁ, মোৰ এজন চিনিয়ৰক ক'লোঁ যে মই বাণীকান্ত কাকতিৰ ওচৰত গৈ আলোচনা কৰোঁ। এই নাটকৰ সেইজনৰ ওচৰ চাপিব নিদিয়ে। আৰু প্ৰথম চাৰি সঁচাকৈ পাইছিল যে বৰ সহজ নাছিল তেখেতৰ ওচৰ চপাৰ। কিন্তু পিছত দেখা গ'ল চাৰে নিজেই কৈছে যে বাহিৰৰ খোলাটোহে কাম, এবাৰ যদি খোলাটো গুচাই ভিতৰত সোমাব পাৰিলে ভিতৰত কিমান মৰমীয়াল মানুহ আছিল এই কথাবিলাক বিভিন্ন ধৰণে লিপিবদ্ধ হৈছে। দুটামান উদাহৰণ দিব খুজিছোঁ, ইয়াতে আছে কোনোবা কোনোবা কিতাপত। বাণীকান্ত কাকতিয়ে সদায় ফুল দীঘলীয়া খোজ কাঢ়ে আৰু লগত পাৰিতে লৈ যায় তেখেততকৈ কম বয়সৰ ছাত্ৰ বন্ধু, কথা পাতি পাতি যায়, কেতিয়াবা কৈছে ঘামনি পৰে ইত্যাদি। তাৰোপৰি দেওবাৰে তেখেতে সদায় দীঘলীয়া খোজকাঢ়ি পেলাই প্ৰায় কৈছে চাহ এতিয়া চেনিগুটিৰ ঘৰ এটা থাকে আৰু ৰিহাবাৰীৰ ঘৰৰ পৰা খোজকাঢ়ি আহিছে, প্ৰায় আহে দিয়া চাহ একাপ খাওঁ। এইজন মানুহৰ এই যিটো বিশেষ সেইটোৱে কি বুজায় যে আচলতে তেখেতক আনএপ্ৰ'চেবল বুলি যিটো কোৱা হৈছিলে সেই কথাটো আচলতে নহয়, নিজেই মানুহৰ লগত বিশেষকৈ ডেকা মানুহৰ লগত সম্পৰ্ক ৰাখি তেখেতে কাট পাইছিল। আৰু এটা কথা, বাণীকান্ত কাকতিৰ এটা অদ্ভুত হাঁহি আছিল। চাৰি দিছে বহুতৰ পৰা শুনিছোঁ যে এনেকৈ কোনোবাই যদি এটা নক'বলগীয়া কথা কৈ দিলে তেতিয়াহ'লে এনেকৈ হাঁহি এটা মানে যে সিজনৰ দীৰ্ঘম উপস্থিত হৈছে। আৰু সেইকাৰণেও বহুত সময়ত আমি বাণীকান্ত কাকতিৰ ওচৰ চাপিবলৈ মানুহে ভয় খাইছিল বুলি কয়। তাৰপিছত এটা আছে, সেইটো লগত কমলাকান্ত ভট্টাচাৰ্য আৰু অম্বিকা জড়িত হৈ আছে। তাৰ দুখন কিতাপত বেলেগ ধৰণে আছে। সেইটো হ'ল ধুবুৰীৰ সাহিত্য সভা আৰু সেইবাৰ বিনীত ৰাষ্ট্ৰ সভাপতি আছে। বাণীকান্ত কাকতি ইত্যাদি কমলাকান্ত ভট্টাচাৰ্য গৈছে, তেখেতসকলে গৈছে, অম্বিকা গৈছে। তাত বোলে মানুহৰ মনোৰঞ্জনৰ কাৰণে মল্লযুদ্ধৰ আয়োজন কৰা হ'ল। এজন বঙালী মান, এজন অসমীয়া মান, আৰু যুদ্ধ অসমীয়া মানৰ জয় হ'ল। তেতিয়া কোৱা হৈছে যে কমলাকান্ত ভট্টাচাৰ্য চিঞৰিছে, অসমীয়া জাতি উঠিল, অসমীয়া জাতি উঠিল। এখেতে বুলি কৈছে, বাণীকান্ত আমাৰ এখন এতিয়া ফাইলজি লাগে, ভাষাটোৰ স্বতন্ত্ৰতা প্ৰতিপন্ন কৰিবলৈ তাৰ প্ৰয়োজন আছিল। আমাৰ এখন ফাইলজি লাগে, তুমি কয়। সেইটোকে আকৌ অইন এখনত পোৱা গৈছে আন ধৰণে, সেইটো বহুত দীঘলীয়া। মই পঢ়ি দিছোঁ। 1928 চনত বিনীত ৰাষ্ট্ৰৰ সভাপতিত্বত বহা অসম সাহিত্য সভাৰ সন্মিলনত এজন অসমীয়া জ্ঞানবীৰে কঁকালত হয় বান্ধি চলন্ত মটৰ গাড়ী ৰখাই দিয়া দেখি কমলাকান্ত হৈ পৰিছিল অসমীয়া দেশকৰ্মত উৎসাহিত ইত্যাদি। ইয়াত কিন্তু বৰ্ণনা বেলেগ।
কঁকালত ৰছী বান্ধি চলন্ত মটৰ গাড়ী ৰখাই দিছে। সেই একেটাই বেলেগ মানে। আৰু উৎসাহৰ আতিশয্যত কমলাকান্তই বহা ঠাইতে থিয় হৈ চিৎকাৰ কৰি উঠিছিল। মানিকান্ত ৰত্নকান্ত বাউতি ধৰি ইত্যাদি ইত্যাদি তেওঁলোকে তাৰ পৰা চিঞৰ বজাই উঠিল অসমীয়া জাতি উঠিল। আৰু মানিকান্তলৈ চাই লগে লগে তেওঁ ক'লে, মানিকান্ত অসমীয়া সকলো হৈছে আমাৰ এখন ঠাইলৈ লেখা। ঘটনা একেটাই, কিন্তু দুইখন নৱীকৰণ। আৰু এইটোৱে হ'ল কিংবদন্তীৰ চৰিত্ৰ। বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। আৰু এই লিখিত ৰূপতো বেছি দিনৰ কথা নহয়। তাৰপিছত মানিকান্ত কাকতি হাঁহিব নাজানিছে। বৰ বেছি গুৰুগম্ভীৰ মানুহ আছিলে। মুখৰ সদায় গণি কথাটো কিমান মিছা। সূৰ্য ভূঞা যিটো উদ্ধৃতি মই দিছিলোঁ তাতেই আছে। তেওঁ সকলোৰে লগত হাঁহি ধেমালি কৰিছিল, আনকি পিয়নবিলাকৰ লগতো হাঁহি ধেমালি কৰি কথা পাতিছিল। আৰু সেইজন মানুহ ৰসিক নাছিল, এই কথাটো কোনোমতেই মানি ল'ব নোৱাৰে। আৰু মানিকান্তই কি কৰে, ৰসিকতা কৰিছিল, মানুহক হহুৱাইছিল। তাৰ এটা অত্যন্ত সুন্দৰ নিদৰ্শন পোৱা যায়। ইয়াৰ এটা মানিকান্ত ব্যক্তিগত চিত্ৰৰ ভিতৰত দেখাই আছে। প্ৰিন্সিপাল মহিবুল্লাই আসন এৰি দিয়াৰ লগে লগে কাকতিয়ে 1947 চনত কলেজখনৰ ভাৰ গ্ৰহণ কৰে। মহম্মদ মহিবুল্লাক বিদায় দিবলৈ পতা সভাত তেওঁ আৰু কাকতিয়ে পুৰণি অভিজ্ঞতা স্মৰণ কৰি ভিতৰে হুঁৱাইছিল, তাৰ ৰিজনি নাই। ইণ্টিমেট গ্ৰুপতো নহয়, ৰাজহুৱাভাৱে আৰু কটক কলেজৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি এনেধৰণে হুঁৱাইছিল, তাৰ ৰিজনি নাই। এটা উদাহৰণ দিছে। কাকতিয়ে কৈছিল, এদিন তেওঁ টিউটৰিয়েল ক্লাছ এটা ল'ব মন নকৰি ঘৰলৈ গৈছিল। আমাৰ দৰে কেতিয়াবা কাটি দিছিলে টিউটৰিয়েল ক্লাছ। ঘৰলৈ যাব খুজিলে ইংৰাজী ভাষাত পিছফালে দূৰৰ পৰা প্ৰিন্সিপাল ফাংচনে দেখিবলৈ মাত্ৰ কাঠি আপোনাৰ ক্লাছ নাই নেকি? কাঠি বোলে কাকতি কাঠি বুলি কাকতি কৰিব কি তল মূল কৰি উভতি আহিল। এই যে কোনোবা মানুহ কৈছিল ক্লাছ নকৰি যাব, আৰু এইবিলাক বোলে তাতে বৰ্ণনা কৰিছে, মোৰ এই অৱস্থা হৈছিল, এনেকুৱা অৱস্থা হৈছিল। ইমান প্ৰতীক মানুহ হলে এইবিলাক হ'ব পাৰে। তাৰপিছত এটা কথা মানিকান্ত কাকতিৰ বিষয়ে দুটা। এটা হ'ল যে মানিকান্ত কাকতি ইমান মেধাৱী আছিল যে তেওঁ যিটো পৰীক্ষাতেই কৰিছিল তাতে শ্ৰেষ্ঠ ফলাফল লাভ কৰিছিল। মানে ধৰি লৈছিল মানিকাকতি পৰীক্ষা দিছিল, যে কথাটো সহায় সেইটো নাছিল। মেট্ৰিকত আৰু আইত অত্যন্ত ভাল সেইটো কোনো সন্দেহে নাই। আইত কলিকতা বিশ্ববিদ্যালয়ত প্ৰথম হৈছিল। প্ৰথমতে প্ৰিন্সিপাল সুকুমাৰচনে কিবা কাৰণত তেখেতৰ প্ৰথম হৈছিল কাৰণে বক্তব্য কৰিব নোৱাৰিছিল। তাৰপিছত যেতিয়া তেখেতে গোটেই ইউনিভাৰ্চিটি তেতিয়া গোটেইখন নাম আছিল, অসম, বংগ, বিহাৰ, উৰিষ্যা সকলোখিনি নাম আছিল। সেই সময়ত যেতিয়া ইউনিভাৰ্চিটিৰ ভিতৰত প্ৰথম হ'ল, তেতিয়া বোলে সুকুমাৰচনে কৈছিল, oh, that ugly Manikanta saved us. That ugly Manikanta saved us. সেই এটা ধাৰণা মানুহৰ মূলত বৰ্তমান আছিলে যে মানিকান্ত যি পৰীক্ষাই দিছিলে তাতে শ্ৰেষ্ঠ ধৰ্ম বিকাশ কৰিছিল। কথাটো নহয়। আনকি তেওঁ MA দুবাৰ দিছিলে। প্ৰথমবাৰ প্ৰথম শ্ৰেণী পোৱা নাছিলে, দ্বিতীয়বাৰহে প্ৰথম শ্ৰেণী পাইছিল। আৰু তেখেতৰ যিখন থিচিছ সেইখন লগে লগে গৃহীত হোৱা নাছিল। সেইখন পুনৰ
তাৰ কিছু সংশোধন ঘটাবলগীয়া হৈছিলে। সুনীল কুমাৰ চেটাৰ্জীয়ে সেই বিষয়ে যথেষ্ট কৰিছিলে তেখেত, কিন্তু তাৰ কাৰণে তেখেতৰ কৃতিত্ব কম হৈ যোৱা নাই। এজন বিশ্ববিখ্যাত পৰীক্ষকে কৈছিলে যে এই ঠাইত তোমাৰ অসমত য'ত কিতাপ পত্ৰ পোৱা নাযায়, কিতাপো পোৱা নাছিলে, তাতে থাকি যে এই কামটো কৰিছে সেইটোক নিশ্চয় কৃতিত্ব দিব লাগিব। কিন্তু এইটো কথাও ঠিক, একেবাৰতে তেখেতে পোৱা নাছিলে, কিন্তু মানুহৰ মনত সেই ধাৰণাটো চলি আছে। আৰু এটা কথা ক'ব পাৰি, বাণীকান্ত কাকতিয়ে তেখেতৰ জীৱনকালত যথেষ্ট স্বীকৃতি পোৱা নাছিল নেকি অসমীয়া মানুহৰ পৰা। মাজে মাজে সেই কথাটো পোৱা যায়, এই কথাটো সত্য তুমি গ্ৰহণ কৰা টান, সেইটো একৰকমৰ মিথ্যা। বাণীকান্ত কাকতি যেতিয়া মেট্ৰিকত অতিক্ৰম কৰিলে, বোলে কামৰূপ বিশ্ববিদ্যালয়খন আছে, তেতিয়া মানুহ সচকিত হৈ উঠিল। এখন ভিতৰৰ গাঁৱৰ পৰা এজন ল'ৰাই মেট্ৰিকত প্ৰথম হ'ব পাৰে, তেতিয়া কেনেকৈ ৰিয়েক্ট কৰিব আপোনালোকে ধৰিব পৰা নাছিল। আশ্চৰ্যচকিত হৈ গৈছে, এই ঘটনাটা ঘটিছে। কিন্তু যেতিয়া IIT বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম হ'ল, কাৰ্জন হলত সম্বৰ্ধনা সভা, গুৱাহাটীৰ গণ্যমান্য নাগৰিকসকল তাত আছিল আৰু তেখেতৰ বিপুলভাৱে সম্বৰ্ধনা জনোৱা হৈছিল। তাতকৈ ডাঙৰ কথা, যোৰহাটত ৰাজহুৱা সভা হৈছিল আৰু বাণীকান্ত কাকতিৰ প্ৰশংসাত পঞ্চমুখ হৈ তাত ভাষণ দিয়া হৈছিল আৰু এটা প্ৰস্তাৱ লৈছিল যে বাণীকান্ত কাকতিৰ আৰ্থিক অৱস্থা ভাল নহয়, তেখেতৰ পঢ়া শুনাৰ কাৰণে যদি কিবা আৰ্থিক সাহায্য দৰকাৰ হয় আমি আগবঢ়াম। তেনেহ'লে বাণীকান্ত কাকতি স্বীকৃতি পোৱা নাছিল বুলি ক'লে খুব সম্ভৱ নহ'ব। তাৰপিছত আহিল বাণীকান্ত কাকতিৰ PhD পোৱাৰ পৰ, আৰু তাৰ কাৰণে মই লৈছোঁ কৰিছে তেখেতে আৰু যে সম্পাদন কৰা এই কিতাপখন এপেণ্ডিক্সত থকা এটা অংশ। তেখেতে PhD পালে 35 চন। শ্যামাপ্ৰসাদ মুখাৰ্জী তেতিয়া কলকাতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, তেখেতলৈ এখন চিঠি দিছে, বাণীকান্ত কাকতিক কংগ্ৰেচুলেট কৰি পেলাই চিঠি দিছে, আৰু এইখন টেলিগ্ৰাম পঠিয়াইছে BM সুবন্ধন সেন, বাণীকান্ত কাকতিৰ অভিভাৱকৰ দৰে আছে আৰু অত্যন্ত মৰম কৰিছিল বাণীকান্ত কাকতিক, প্ৰিয় পাত্ৰ আছিল। সেই তাৰে কপি দিছে গুমন মোহন সেনলৈ। প্ৰফেসর গুমন মোহন সেন, গুৱাহাটী, টেলিগ্রাম, কাকতি অ্যাওয়ার্ডের ডক্টরেট, কংগ্রেচুলেশন। ভুবন মোহন সেনে এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰে আৰু কাকতিক আনিবলৈ গাড়ী এখন পঠিয়াই দিলে। সেইদিনত কাকতি নাহিলে। তাৰপিছত এইখন চিঠি কাকতিত লিখিছে ভুবন মোহন সেনে, ইংৰাজী, গতিকে মই ইংৰাজীতে পঢ়ি দিছোঁ। My dear Dr. Kakoti, here is the telegram with the VC's congratulations. You will reply to it. I had the honor of reading the telegram out before the vast gathering. I wish you were in the meeting to see the wild delirium of joy which swelled the whole house, which cheered for 5 minutes. Telegram যেতিয়া পঢ়ি দিলো, মানুহ উন্মত্ত হোৱাৰ দৰে কৰিলে, হৈ পেলাই থিয় হৈ চিঞৰ দিলে আৰু কিমান সময় 5 মিনিট ধৰি হাত চাপৰি বজালে। আৰু তাৰ পিছত লগতে লিখিছে যে with the principal's consent
a motor car with Indu Babu was sent to bring you to the meeting, but you were not to be found. It looked like the play of Hamlet with Hamlet's part left out. But perhaps Hamlet willfully kept out. Wonderful man you are. How could you resist the temptation of being কিন্তু মানুহে কি ধৰণে তেখেতৰ কৃতিত্বক স্বীকৃতি দিছে আৰু তাক লৈ কেনেদৰে গৰ্ব কৰিছিল এই কথাটো এইবিলাকৰ পৰাই প্ৰমাণিত হয়। ইয়াৰ পিছত আৰু কিছুমান বস্তু আছে যিবিলাক হয়তো ইয়াত অলপ বেছি হৈ যাব, কিন্তু এটা কথা ক'ব খুজিছোঁ। বাণীকান্ত কাকতিৰ পাণ্ডিত্য লৈয়ে আমি গান কৰি এটা সময়ত বাণীকান্ত কাকতি যেতিয়া ডেকা পণ্ডিত হিচাপে ইতিমধ্যে স্বীকৃতি পাইছিল, কিন্তু তেখেত সন্তুষ্ট নহয়। আৰু জানিব সেই সময়ত তেখেতৰ কালা আজাৰ আৰু চিকিৎসাই নাছিল, আৰু মৃত্যুৰ বিভীষিকাত তেতিয়া তেখেতে দেখিছিল। আৰু এজনে যিজন তেতিয়া প্ৰত্যক্ষদৰ্শী আছিল বুলি কৈছে যে সেই সময়ত বাণীকান্ত কাকতিয়ে কান্দি কান্দি কৈছিল, মই পণ্ডিত হ'ব খুজিছিলোঁ, মই পণ্ডিত হ'ব খুজিছিলোঁ, পণ্ডিত হোৱাটোৱে মোৰ জীৱনৰ লক্ষ্য আছিল। তেখেত কিন্তু ইতিমধ্যে অসাৰ্থতেই পণ্ডিত আছে। এই যে জ্ঞান স্পৃহাটো কিমান বেছি এইটো কোৱাত ওলাই। আৰু শেষত ভালেকে মই সেই দিশটো লৈ আহিব খুজিছোঁ। অলপমান বিক্ষিপ্ত হৈ আছে, ক'ত ক'ত আছে মই গোটেইখিনি বিচাৰি উলিয়াব পৰা নাই। যি হওক, বাণীকান্ত কাকতি অসামাজিক আছে, আনকি তেখেত মানৱ বিদ্বেষী আছিল ধৰণৰ কথা দুই এটাই কিমান দুখ আছে, সম্পূৰ্ণ মিথ্যা। আৰু বৰ বেয়া ধৰণৰ এইখন গ্ৰন্থ ডক্টৰ বাণীকান্ত কাকতি লাইফ এণ্ড এচিভমেণ্টছ বুলি কিছুদিন আগতে ওলাইছে আছাম একাডেমীৰ পৰা, অধ্যাপক প্ৰফেচৰ চৌধুৰীখনৰ সম্পাদক। তাতে বাণীকান্ত কাকতিৰ পুত্ৰ দেৱকান্ত কাকতিৰ লেখা আছে। তাত কি দেখা যায় মই ঠাই ঠাই পঢ়িলোঁ। তেওঁ প্ৰথমতে উজান বজাৰত ঘৰ ভাড়া লৈ আছে। During nearly 3 years at Ujan Bazar, Dr. Kakuti's house was the center of attraction not only for his colleagues and students, but for many others from different spheres of activity. Holyram Lekan, later Chief Justice of Assam, was almost a daily visitor. He used to stay in nearby rented houses. Omio Kumar Das and Hamchandra Borwai were our next door neighbors. But these congressmen were keeping the real Congress alive. Very often they discussed matters of political nature with Banikanta. They discussed it. And then there was Kamalakanta Bhattacharya and Amita Giriraj Chaudhary, Dr. Bhubaneswar Borua, Lakshidhar Sharma, Lakshminarayan Das, Raghunath Chaudhary, Parmeshwari Devi Borwani, Bhavesh Chandra Borua and Prabhupada Chandra Borua were regular visitors of Samadhik Mana. আৰু কৈছে কেতিয়াবা ৰত্নকান্ত কাকতি নগাঁৱত আহি আমাৰ ঘৰত আলহী হৈ ৰাতি কথাই কৈছে। And then এইটো তেখেত শৰণ লৈছিল বৰপেটা, আৰু লৈছিল অকলে নহয়। Initial to Ekshara Dharma at the Kolkata Satra along with Vishnuram Nidhi, Rameshwar Das, completely legendary Ratnakanta Bhattacharya and Bhubaneswar Das. They were all Sukhis, আৰু এটা টাৰ্ম আছে হৰিভক্ত। একেগুণৰ ফলন যেতিয়া একেলগে কিবা নলয়, অসামাজিক ব্যক্তিয়ে এই ধৰণৰ কৰ্ম। আৰু তাৰপিছত তেখেত গ'ল
ৰিহাবাৰীত মাটিখিনি আউটতীয়া ঠাইত মাটিখিনি তাতে ঘৰ সাজি তেখেতৰ এখন ঘোঁৰাবাৰী আছে যদিও এখন মটকা তেখেতে হয়তো ল'ব পাৰিলেহেঁতেন ঘোঁৰাবাৰীখন আছে যিয়ে হওক কথাটো হৈছে সেই ঘৰলৈ কোন যোৱা নাছিল ৰাস্তা বেয়া বাৰিষা বোকা হয় আৰু এঠাইত গৈ পেলাই ঘৰবিলাক ধুব লাগে তেনেকুৱা এটা অৱস্থা In spite of the communication bottleneck, students, literatures, and other acquaintances used to read it. Manikanta Kapati, particularly on Sunday morning hours, I used to take it. Well, Kamalakanta Bhattacharya used to come in a buggy. Another African visitor was Radhavaradas. Then they had this place of Andhra High School. তাৰপিছত আৰু কোনোবা কোনোবা তাৰপিছত আৰু এটা এই সকলো কাহিনীলৈ তেখেতৰ বিষ্ণু গ'লে আৰু এটা ইণ্টাৰেষ্টিং কথা তেখেতে নিজৰ এই অঞ্চলত ঘৰ সাজিছিল তাৰপিছত বোলে কিছুমান ছোৱালী মানুহ বুলি লিখিছে আৰু কিছুমান কছাৰী মানুহৰ ঘৰ আছিলে তেখেতসকলৰ লগতো বাণীকান্ত কাকতিয়ে ভাল সম্পৰ্ক ৰাখি চলিছিল আৰু মানুহখিনিৰ আৰ্থিক অৱস্থা ভাল নহয় ডাক্তৰ ওচৰলৈ গ'লে ধন দিব নোৱাৰে বাণীকান্ত কাকতিয়ে হোমিঅ'পেথি শিকিলে আৰু নিজে কিতাপ পঢ়ি হোমিঅ'পেথিক দৰৱ সেই মানুহখিনি দিছিল এইবিলাক কথাৰ পৰা পাইছোঁ যে বাণীকান্ত কাকতি যিটো এটা ধাৰণা মানুহৰ মাজত প্ৰচলিত আছিল কিছুমানৰ মাজত সকলো মানুহ নহয় বাণীকান্ত কাকতি সামাজিক নাছিল আৰু মানুহৰ সংগ ভাল নাপাইছিল বা তেখেতক মানুহে ভাল নাপাইছিল এই কথাবিলাকৰ কোনো বাস্তৱ ভিত্তি নাই আৰু এই গোটেইখিনি দিশ ল'লেহে প্ৰণয়ন কৰাটো হ'ব বৰপেটা সাহিত্য সভাই হওক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগেই হওক অন্যসকলে এটা ব্যক্তিগত প্ৰচেষ্টা কৰিব পাৰে কিন্তু একেবাৰে কম হৈছে বুলি বাণীকান্ত কাকতিৰ গ্ৰন্থবিলাক পুনৰ্মুদ্ৰণ হৈ আছে বাণীকাকতিৰ ইতিমধ্যে প্ৰকাশ হৈছে সেইখন অনুবাদ হৈছে বিশ্বেশ্বৰ হাজৰিকাই অনুবাদ কৰিছে ইত্যাদি ইত্যাদি বৰপেটা সাহিত্য সভাৰ কোনো গ্ৰন্থ ইতিমধ্যে ওলাইছে আন আন গ্ৰন্থ গৱেষণা গ্ৰন্থ কিছুমান প্ৰকাশিত হৈছে এই সকলোবিলাকৰ নিশ্চয় জীৱনৰ সময় যথেষ্ট পোৱা যাব এতিয়া মই শেষত ক'লে এটা কথা ক'ব খুজিছোঁ বাণীকান্ত কাকতি জাতীয়তাবাদী আছিল নে যদি আছিল কি ধৰণৰ জাতীয়তা আমি গম পাইছোঁ যে কমলাকান্ত ভট্টাচাৰ্য আছিল তেখেতৰ জ্যেষ্ঠ আৰু পথ প্ৰদৰ্শকো বহুতখিনি গুৰুস্থান আৰু অম্বিকাগিৰি ৰায়চৌধুৰী আছিল সমমৰ্মী সহমৰ্মী আৰু সহযোগী এই দুজন তেখেতসকলৰ জাতীয়তা দুৰ্গৰ জাতীয়তা বুলি ক'ব পাৰোঁ তাৰ কাৰণে বিখ্যাত আৰু এই দুজনৰ প্ৰভাৱ তেখেতৰ ওপৰত নিশ্চয় পৰিছে যেতিয়া বাণীকান্ত কাকতি কলাজলত মৃত্যুৰ বিভীষিকা দেখি আছিল তেতিয়া বিভীষিকাই এইবিলাক শুশ্ৰূষা কৰিছিল অম্বিকাগিৰি ৰায়চৌধুৰী তেনেহ'লে এই ধৰণৰ অসমীয়া জাতীয় প্ৰেম সিঞ্চিত হোৱা নাছিলেনে নিশ্চয় হৈছিল কিন্তু কমলাকান্ত ভট্টাচাৰ্যৰ ক্ষেত্ৰত আৰু অম্বিকাগিৰিৰ ক্ষেত্ৰত তেখেতসকলে তাক প্ৰকাশ্যে আৰু সৰবে ঘোষণা কৰিছিল বাণীকান্তই সেইটো কৰা নাছিল তেখেতৰ জাতীয় প্ৰেমৰ প্ৰকাশ ঘটাইছিল বিদ্যাৰ্থনী কৰ্মৰ মাজেৰে
আৰু সেইকাৰণে ক'ব পাৰি যে অম্বিকা দেৱীক আমি ক'ব পাৰোঁ যদি এটা নাম দিব পাৰি সেই জাতীয়তা সেয়া হ'ল সাংস্কৃতিক জাতীয়তা আৰু তাৰ দ্বাৰাই আচলতে বাণীকান্ত কাকতিয়ে আমাক ভিত্তি দি গৈছে থিয় হোৱা সেই কথাটো আমি স্বীকাৰ কৰিব লাগিব শেষৰ কথাটো হ'ল যে বাণীকান্ত কাকতিয়ে কৰিছিল কি হ'ল নিজৰ কৰ্মৰ মাজেদি বিদ্যাৰ্থীৰ কৰ্মৰ মাজেদি আৰু তেখেতৰ নিজৰ ভাষাতে নীৰৱ সাধনাৰ মাজেদি বাণীকান্ত কাকতিৰ এটা বিখ্যাত এখন এছে আছে নাম নীৰৱ সাধনা আৰু বাণীকান্ত কাকতিয়ে তাকে কৰিছিল নিজৰ জীৱনত এইখিনি কথাৰ পিছতে মোৰ আজি বক্তৃতা সামৰিছোঁ মই আগতেই কৈছিলোঁ যে বিক্ষিপ্ত তথাপি যিটো দায়িত্ব মোৰ ওপৰত ন্যস্ত কৰা হৈছিল তাক মই যথাসাধ্য পালন কৰিব চেষ্টা কৰিলোঁ কিন্তু মোৰ আটাইতকৈ ডাঙৰ সন্তোষ এই যে বাণীকান্ত কাকতিক মই আদৰ্শ বুলি মানো তেখেতৰ জন্ম আৰু মৃত্যুৰ দিনত আজি তেখেতৰ বিষয়ে কিছু কথা কৈ মই তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাব এই সুযোগটো পাইছোঁ ইডেন গংগা নদীৰে গংগা পূজা ধন্যবাদ নমস্কাৰ